নমস্কাৰ বন্ধু-বান্ধৱীসকল, কৃষ্ণকথা ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটি কবিতা শ্বেয়াৰ কৰিবলৈ আহিছোঁ। যদি কবিতাটো ভাল লাগে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আৰু এনেধৰণৰ কবিতাবোৰ নিয়মীয়াভাৱে হৈ থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি ৰাখিব। আৰু এই ইউটিউব জগতখনত যিহেতু মই সম্পূৰ্ণ নতুন, গতিকে আশা কৰোঁ আপোনালোকৰ মৰম চেনেলটি যাতে এই ইউটিউব জগতখনৰ ভিতৰলৈ আগবঢ়াই। গতিকে আহক পলম নকৰি কবিতাটো আৰম্ভ কৰোঁ। কবিতাটোৰ লিখক শ্ৰীকৃষ্ণ দাস আৰু আবৃত্তিকাৰ হ'ল শ্ৰীকৃষ্ণ দাস। কবিতাৰ শিৰোনাম মই প্ৰকৃতি। মই প্ৰকৃতি আছে মোৰ প্ৰতি, সকলোকে মোহো মোৰ সৌন্দৰ্য্যই। আহিল আহিল মনুষ্য আহিল, হতিল হতিল মোৰ সৌন্দৰ্য হতিল। নিলে মোৰ সকলো কাহি, মনুষ্য আহি মাৰিলেহি মোক তৰিলেহি সি। এবাৰো নাভাবিলে নিজৰ কথা, আহি আছে মাথো বিপদৰ খেলা। নকৰোঁ মই ভয় নাযাবি তই, যধে মধে মোক কাটিলি, যধে মধে মোক মাৰিলি। নুবুজিলি মোৰ কথা, তাৰ পৰিণাম পাবি এতিয়া। নাই তহঁতৰ নিষ্ঠা, বিপদ তাৰ বিপদ।